Welcome to my channel Technical Assamলৈ আজি আপোনালোকক মই ইউটিউবৰ ভিডিঅ'ত কেনেকৈ থাম্বনেইল লগাব পাৰি এন্ড্ৰইড মোবাইলত তাৰ বিষয়ে আলোচনা কৰিম আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নহলে প্ৰথমতে যাব লাগিব প্লে ষ্টৰত গৈ আপুনি ইউটিউব ষ্টুডিও ডাউনলোড কৰিব লাগিব আপুনি ইউটিউব ষ্টুডিও ওকে ফাৰ্স্ট অফ অল ইউটিউব ষ্টুডিও ডাউনলোড কৰিব লাগিব গৈ মোৰ অলৰেডি ডাউনলোড আছে ঠিক আছে তাৰ পিছতে থাম্বনেইল বনাবৰ কাৰণে আৰু এটা এপছ ডাউনলোড কৰিব লাগিব এপছটোৰ নাম হ'ল পিক্সেল লেব ঠিক আছে পিক্সেল লেব ঠিক আছে এটো এটা মোৰ এটো অলৰেডি ইনষ্টল আছে ঠিক আছে ফাৰ্স্ট অফ অল কি কৰিব লাগিব আপুনি যদি যেটো ভিডিও বনাই এটো ভিডিও ৰিলেটেড কিছুমান ফটো ডাউনলোড কৰি ল'ব ঠিক আছে মই আপোনালোকক দেখাই দিছো ফাৰ্স্টতে গৈছো মই বহুত কেনেকৈ থাম্বনেইল লগাই তাৰ বিষয়ে বনাইছো যেতিয়া ইউটিউবৰ থাম্বনেইলটোকে লগাই দিম আপোনালোকৰ আছে ইউটিউব পিক ওকে ইউটিউব পিক ডাইৰেকশন নেটটো অলপ স্লো আছে ঠিক আছে ইউটিউব মই এটোকে লৈ লওঁ ইমেজত যাওঁ ইমেজত গৈ ঠিক আছে এটোকে লৈছো তো একচুয়ালি ইউসি মিনিট গলে বেছি ভাল ডাউনলোড কৰিব পাৰিব আপুনি তো মই ইয়াৰ পৰা স্ক্ৰিনশ্বট লৈ লৈছো ওকে ঠিক আছে এতিয়া প্ৰথমতে মই যাম পিক্সেল লেব ঠিক আছে পিক্সেল লেবত গৈ পেলা ইয়াত এটো অপচন দিছে ইউজ ফ্ৰম গ্যালাৰি আপুনি ইয়াত এটো ঠিক আছে 6 এটো লব সাধাৰণতে ইউটিউবত এটো সাইজৰ ইমেজে সাপোৰ্ট কৰে তো সো এটোকে লব আপুনি মই এটোকে সিলেক্ট কৰিলো ঠিক আছে টেক্সটটো আপুনি টেক্সটটো ইয়াত লিখিব লাগিব ঠিক আছে ইয়াত লেখাৰ পিছতে টেক্সটটো মই লিখিম how to make thumbnail Android phone okay তো মই লিখিলো হোয়াইট কালার আছে ঠিক আছে এই কালারটো চেঞ্জ কৰিবলৈ হলে আপুনি ইয়াত যাওক এটো দেখিছে ইয়াত কালারটো ক্লিক কৰক আপুনি কেনেকুৱা কালার দিয়ে আপোনাৰ কথা ব্ল্যাক দিলে ব্ল্যাক দিব পাৰে তো গলে আমি এটো সেভ এটা বনাই দিও এনেবল how to make thumbnail Android ঠিক আছে এটো কৈতে পারে how to make Android ঠিক আছে এটো ডান কৰি দিলো এতিয়া এটো মই সেভ কৰিম very high okay save to gallery এটো ইমেজটো সেভ হৈ গল ঠিক আছে এটো মই সেভ কৰি দিলো এটা ইয়াৰ পৰা এক্সিট কৰি দিও ঠিক আছে এতিয়া যাম আমি ইউটিউব ষ্টুডিও ঠিক আছে ভিডিও আছে এটোত আপুনি ইয়াত ক্লিক কৰিলে এটো মই এটা ইনে জাস্ট ওপেন কৰি থৈছিলো এটা চেনেল ঠিক আছে ইয়াত আপুনি গৈ এটো কলম লিখা যেটো অপচন দেখিছে এটো ক্লিক কৰক এটো ক্লিক কৰাৰ লগে লগে আহিলে দেখিছে ইয়াত এডিট থাম্বনেইল বুলি এটা অপচন আহিছে এটো ক্লিক কৰক এটোত ক্লিক কৰাৰ লগে লগে চেঞ্জ বা আপুনি বেলেগ যি দি আপোনাৰ ইয়াত চেঞ্জ কৰিব পাৰে থাম্বনেইল আৰু আপুনি যেটো পিক্সেল লেবত গৈ আপডেট দিছিলে হে পিকটো মই ইয়াত সিলেক্ট কৰি দিলো ঠিক আছে আৰু এটো সেভ মাৰি দিলো অলৰেডি আপডেট হৈ গল আৰু ইয়াত আপুনি ট্যাগও কৰিব যি ভিডিওটো ৰিলেটেড যিকোনো কথা কোনো ক্ৰম ব্ৰাউজাৰ যাব নালাগে কোনো হেয়ত যাব নালাগে ক্ৰম ব্ৰাউজাৰ গলে বহুত দীঘলীয়া হয় প্ৰসেসটো আপোনালোকে এনেকৈ ইয়াত কৰি লব পাৰিব ঠিক আছে আজিলৈ ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে তেনে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেয়াৰ কৰি দিব